আপোনালোকৰ পৰা হয়তো চাউল অলপ আনিম সেই চাউলকে আপোনাক লৰাক আৰু আপোনাক অলপ অলপ খুৱাম Sanam ko johar ge saute inya YouTube channel re ape sanam ko inya tang terang het kena. So tihin do minnya Manja Nolbari LP School compound re. Tobe noa school ren hikan ria mul karon do huina je nonde bite bises general gapal maramina ar ona gapal mararia mul uddeshyo baikha do noa school ren head mahasoy thekon gibun anjom lagi আজি এই অলপমান গোটেই সভাৰ উদ্দেশ্য থকা ইতিমধ্যে অলপ আমি বিদ্যালয়খনৰ যিটো 50 বছৰ পূৰ্ণ হোৱা উপলক্ষে মূল কাৰণ হৈছে যে বিদ্যালয়খন 50 বছৰ পূৰ্ণ হ'ল এই 50 বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে মই এই বিদ্যালয়খনৰ বৰ্তমান প্ৰধান শিক্ষক হিচাপে বা জ্যেষ্ঠ শিক্ষক হিচাপে মোৰ দায়িত্ব আছে ৰাইজক জনোৱা আৰু সেই উদ্দেশ্যেৰে আজি মই যিটো জনালোঁ সেইমতে আমি কমিটি গঠন কৰিলোঁ এই কমিটিখনক আমি দায়িত্বখিনি আমি অৰ্পণ কৰিব নাই দায়িত্বখিনি দিব পৰা নাই মোৰ এটা চিন্তা হৈছিল কেনেকৈ দায়িত্বটো দিব পাৰোঁ সেইটো চিন্তা আছিল সেই উদ্দেশ্যেৰে আজি দায়িত্বখিনি অৰ্পণ কৰাৰ কাৰণে আৰু অধিৱেশন আৰম্ভ কৰা হৈছে আৰু ইয়াৰ লগতে সামৰি লোৱা হৈছে আমাৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়খনৰ অগ্ৰগতি সম্পৰ্কে বা আমাৰ নতুনকৈ শিক্ষক যিহেতু আহিছে তেওঁলোকক পৰিচয় কৰি দিয়াৰ উদ্দেশ্যও এটা আছে সেইবিলাকৰ মিলাই কিনে আজি সভাখন আহ্বান কৰা হৈছে সভাৰ উদ্দেশ্য আছে ধন্যবাদ থাকিল আমাৰ প্ৰধান শিক্ষকে আপোনালোকৰ মাজত ব্যাখ্যা কৰিলে আজিৰ উদ্দেশ্য কি আছে সহলাইকৈ তেওঁ ব্যাখ্যা কৰি উদ্দেশ্য আপোনালোক জনাই দিলে আমি আৰু 1 নম্বৰত আগবাঢ়ি যাম 3 নম্বৰত সোণালী জয়ন্তী উদযাপন সম্পৰ্কত আলোচনা আমাৰ এই মাঞ্জা নলবাৰী প্ৰাথমিক বিদ্যালয় 50 বছৰ হ'ল অলপ আগবাঢ়িহে গ'ল 2 মাহমান 3 মাহমান হ'ল আনিব লাগে বোলে বহুত আছে এইটো কি লগত কৰিব বহুত কথা আছে এইটোৰ ক্ষেত্ৰত ফাইনান্সৰ পৰা দিছে আজি সব গাৰ্জেন আছে যে আপোনালোকৰ পৰা পইচা কালেক্ট কৰা হ'ব এইটো জুবলি কৰিবৰ কাৰণে কিমান কালেকশ্যন কৰিম আমি পিছত আলোচনা কৰিম পাৰিলে হয়তো মই চিন্তাধাৰা কৰিছোঁ আপোনালোকে অলপ অলপ চাউল দিব লাগিব কাৰণ আপোনালোকে বিয়া খাব যালে অলপ চাউল লৈ যাব লাগে হয়তো কালেক্ট কৰিব পাৰে নোৱাৰিব পাৰে আমি যেতিয়া নেকি আমাৰ মানে কমিটিবিলাক মানে বহিব তেতিয়া আমি সিদ্ধান্ত হ'ব তথাপিও অলপ ৱাৰ্নিং দিছে আপোনালোকৰ পৰা আমি পইচা কালেক্ট কৰিম এই কালেক্ট লগতে আপোনালোকক চাহ খুৱাম ভাত খুৱাম আপোনালোকৰ পৰা হয়তো চাউল অলপ আনিম সেই চাউলকে আপোনাক লৰাক আৰু আপোনাক অলপ অলপ খুৱাম মই কৈছোঁ আৰু যেনিবা মোৰ ফালে কিন্তু হয় নহয় এইটো আমাৰ যেটো মানে কমিটিটো আমাক বনাই দিছে যে এইটো আমি আলোচনা কৰিম না আমি বহিব লাগিব এইটোৰ ক্ষেত্ৰত কৈছোঁ আৰু যিবিলাক মানে আপোনালোকৰ পৰা যেটো কালেকশ্যন কৰিব আমি হেতু মানি ৰিচিভ এটা কৰিম আপোনালোকে কিমান পইচা দিছে সেই জুবুলিৰ নামত এইটো আপোনালোকৰ হেতু ৰিচিভ পাব আমি এইটো ৰিচিপ্টটো মই বনাই দিম
ৰিচিপ্ট কাটিব আপুনি মই যেনিবা আমি কাটি দিম আপোনালোকে ৰিচিপ্ট পাব সেই ৰিচিপ্টেদি আমাৰ হয়তো পিছতে আমাৰ সেই জুবলিত কিমানখিনি খৰচ হৈছে ক'ৰ পৰা পইচা আহিছে হয়তো অডিট হ'ব অডিটত আপোনালোকৰ যিটো পইচা দিয়া সেই ৰিচিপ্টবিলাক আমি হয়তো ইয়াৰ পৰা কিমান কালেকশ্যন হৈছে কাৰ ঘৰৰ পৰা কিমান কালেকশ্যন হৈছে হয়তো হিচাপ কৰি ফালে হয়তো এইটো ৰেকৰ্ডটো হয়তো সৰু কাগজত থাকিব পাৰে পিছত যদি ৭৫ বছৰ হ'লে হয়তো কেনেকুৱা কৰিছিলে আগত কেনেকুৱা কালেকশ্যন কৰিছিল কেনেকুৱা কৰিছিল কি কৰিছিল হয়তো এই বেলেগ কমিটিটো আমি নাজানো কিন্তু আমাৰ ফাইনেন্সৰ পৰা হয়তো ৰেকৰ্ডটো আমি ৰাখিম সেইটো কাৰণে আপোনালোকে অলপ সহায় কৰক জুবলি যদি কৰিম বুলি কৈছে চাউল অলপ দিয়ক পইচা অলপ দিয়ক তেতিয়াহে এই জুবলিটো ভাত খাওয়া হ'ব আৰু চাহ খাওয়া হ'ব নহ'লে এনে ৰ'দত এই মানে তিৰপাল ভিতৰত বহি ফালে সব গুচি যাব লাগিব পইচাটো নাই Niya uktere noa school gi arha mite nawa mahase hei kena ar uni mite gamcha site atang daramia. गोजोननाय थाबाय Tobe tihinya gapal marado nonde ge mucid na se cabai na ar noare jos thado tahe kena noa school do 50 bechor huina ar onare jubuli mana babotre ar ona saute nawa mahasoi atang daram ado ma tobe noa video pe kusieda khan daya kate pe like ar pe subscribe tabuna saute pe comment tabuna ma tobe sanam ko juhar